মই এয়া লৈছোঁ নিমখ হালধি আৰু অকণ মিক্স মছলা পনীৰখিনিত মই ধুনীয়াকৈ এনেদৰে মিহলাই লৈছোঁ যাতে পনীৰখিনিত ধুনীয়াকৈ লাগি ধৰে মছলাখিনি এয়া পনীৰখিনি মই অকণমান ফ্ৰাই কৰি ল'ম কালাৰটো অকণমান জাষ্ট লাইট ব্ৰাউন কালাৰ হোৱাকৈ তাৰপিছত মই পেন এখনত এয়া পিঁয়াজ দিলোঁ পিঁয়াজখিনি অকণমান ভাজি ল'ম তাৰপিছত ইয়াৰ লগত দিম মই নহৰু আদা গোটাকৈ সেইখিনিও ভাজি ল'ম এইখিনি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব তাৰপিছত মই দিম বাদাম বাকলি গুচাই লৈছিলোঁ এইখিনি তিয়াই থৈছিলোঁ বাদামখিনি এইখিনি এনেদৰে অলপ সময় ভাজি ল'ম ভাজি লৈ বইল কৰা বিলাহী 3টা দিছোঁ মই বাকলিটো ওপৰৰ এৰুৱাই দিছোঁ তাৰপিছত এইখিনি মিক্সিত এটা পেষ্ট এটা বনাই ল'ম তাৰপিছত মই তেলত তেজপাত অকণমান ৰেড চিলি পাউডাৰ গেছৰ জুইটো নুমুৱাই দিছোঁ নহ'লে ৰেড চিলি পাউডাৰখিনি জ্বলি যাব আপোনালোকেও নুমুৱাই ল'ব তাৰপিছত গেছৰ ফ্লেমটো পুনৰ অন কৰি তাত মই বনাই লোৱা পেষ্টখিনি দিম তাৰপিছত তেনেদৰে ধুনীয়াকৈ পেষ্টখিনি মছলাখিনিৰ লগত ধুনীয়াকৈ মিলাই ল'ম আৰু অলপ সময় ভাজি থাকিম তাৰপিছত ইয়াত দিছোঁ মই চিকেন মছলা 1 চামুচ ধনিয়া পাউডাৰ 2 চামুচ অকণমান পানী দি গুলি লৈ পেলাই সেইখিনি এই বনাই লোৱা পেষ্টখিনিত দি পেলাই অকণমান কণ্টিনিউ অকণ লৰাই থাকিব যাতে তলত লাগি নধৰে কেৰাহীখনত তেনেদৰে লৰাই থাকি পেলাই অকণমান মাজে সময়ে পানী অকণমান বেছি নহয় ছটিয়াই ছটিয়াই লৰাই থাকিব তাৰপিছত ইয়াত দিছোঁ মই অকণমান গৰম মছলা দি ধুনীয়াকৈ লৰাই দিলোঁ এইখিনি অকণমান কালাৰটো চেঞ্জ হোৱালৈকে ভাজিব লাগিব অকণমান ডাঠ হৈ গৈছে কাৰণে অকণমান পানী দি পেলাই আকৌ লৰাই দিছোঁ এনেদৰে ধুনীয়াকৈ ভাজি ল'ব লাগিব তাৰপিছত মই ভাজি লোৱা এইখিনি পনীৰখিনি ইয়াতে দি দিলোঁ দি পেলাই ধুনীয়াকৈ মিক্স কৰি দিম এনেদৰে অলপ সময় লৰাই থকাৰ পাছতে এইখিনি সম্পূৰ্ণ হৈ উঠিব আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে তেন্তে প্লিজ লাইক এটা কৰিব আৰু মই নতুনকৈ ভিডিঅ' বনাইছোঁ মই নতুনকৈ ইউটিউবলৈ আহিছোঁ আপোনালোকে আশা কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম আৰু আশীৰ্বাদ দিব ইয়াতে মই কেইটামান ধনিয়া পাত দি পেলাই এতিয়া গেছৰ জুইটো নুমুৱাই দিম এইখিনি প্ৰায় হৈ গৈছে
এয়া মই সাৰ্ভ কৰিবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰি। আশা কৰিছোঁ আপোনালোকে ভাল পালে। মৰম আৰু আশীৰ্বাদ দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।